কাজিৰঙা ফুৰিব আহিছোঁ মাজে মাজে মই আহি থাকোঁ মানে বেছি ভাল লাগিল দেই আৰু চাব ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব মৰম দিব আৰু তুমি আগবাঢ়ি গৈ থাকা So guys, দেখিব পাৰে এইখিনি পুৰা গা ধুই আছে হাতীয়ে মই দেখুৱাইছোঁ চাওক Hey guys, so welcome back to my YouTube channel. So আজি ভিডিওটো বহুত ধমাকা হ'বলৈ গৈছে মই বৰ্তমান গৈছোঁ কহৰা কিহৰ কাৰণে গৈছোঁ আপোনালোকে টাইটেল আৰু থাম্বনেলত চাই পিনে আপোনালোকে গম পাইছে মই কিহৰ কাৰণে গৈছোঁ হয় বিকাশ দা আহিছে কহৰাত তো মই এইটো কাৰণে গৈছোঁ তো আপোনালোকে চাওক ভিডিওটো আজি ভিডিওটো তামাম ধমাকা হ'বলৈ গৈ আছে আৰু শেষলৈকে চাব আৰু যদি মোৰ চেনেলত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব বাই বাই তাত গৈ লগ পাইছোঁ দেখুৱাইছোঁ আপোনালোকক তো দেখিব পাৰে হলঙত আহি পালোঁ তো দেখিব পাৰে ধুনীয়াকৈ মাৰি থৈছে চাইনবোৰ্ড চ' বিকাশ দা ইয়াতে আছে বিকাশ দা আৰু সমীৰণ দা আহিছে চ' এতিয়া নাই বিকাশ দাত ওলাই গৈছে আৰু দেখিব পাৰে ইয়াতে যদি আপোনালোকে কেম্প চেম্প কৰিব বিচাৰে যদি কেম্পিং কৰিব বিচাৰে চ' কেম্পিং কৰিব পাৰে দেখিব পাৰে টেণ্ট আছে এইপিনে আছে আপোনাৰ নামটো কৈ দিয়ক প্ৰথমে অনুৰাগ কোঁৱৰ ৰেণ্ট কেনেকৈ ইয়াতে মানে যদি ষ্টে কৰোঁ ষ্টে কৰিলে এইটো 1 ডে কাৰণে পাৰ পাৰ্চন 1000কে উইথ ব্ৰেকফাষ্ট লাগে মৰ্নিং 1000কে আচ্ছা কি থাকিব ৰুমটো পাৰ পাৰ্চন 1000কে লয় তাৰপিছত আকৌ মৰ্নিঙৰ হেৰি এইটো পুৰি বন ফায়াৰ চন ফায়াৰ হৈ আছে অল এভৰিথিং লগতে হাতী চাফাৰী পৰা আদি কৰি জীপ চাফাৰী গোটেইখিনি সুবিধা কৰি দিয়া হয় এইকেইটাতো এক্সট্ৰা চাৰ্জ হয় ন সেইবিলাক এক্সট্ৰা চাৰ্জ তো গাইজ বিকাশ দা নাই এতিয়া বিকাশ দা ওলাই গৈছে ক'ৰবাত আৰু এইপিনে আছে এই নাম কি ৰাখিছে এইটো জিয়ান বৰ খাটাৰনাক বস্তু মোৰ সোমাই আহোঁতে বুকু সোমাই দিছে যোনডাল পিক আপত আহিছে ওলাই গাইছো বিকাশ দাৰ যাত্ৰাৰ পোষ্টাৰ ইয়াতো লাগি আছে চ' দেখিব পাৰে যাত্ৰাৰ পোষ্টাৰ তো গাইজ ইয়াৰ পৰা ওলাই যাওঁ বিকাশ দাত কহৰা চাৰিআলিত আছে তাত গৈ পিনে লগ কৰি আছোঁ বিকাশ দাক তো চাই থাকক মই দেখুৱাই আছোঁ তো ইয়াৰ পৰা ওলাই যাওঁ এতিয়া ধুনীয়াকৈ চ' বিকাশ দাক ধুনীয়াকৈ লগ কৰোঁগৈ তাতে গৈ তো চাই থাকক আপোনালোকে আৰু অ'কে গাইছ মই কহৰাত আহিছিলোঁ কহৰাত আহি পিনে মই কাক লগ পালোঁ চাওক বিকাশ দা আপুনি ক'ত আহিছিলে এইটো কহৰাত আপুনি এই আমি হলং ইকো কেম্প আছে যে তাতে আহিছিলোঁ প্লেনিং ক'ত গৈছিলে আপোনাৰ কাজিৰঙা ফুৰিব আহিছোঁ মাজে মাজে মই আহি থাকোঁ মানে বিৰাট ভাল লাগে আহি আৰু মই খোৱা চোৱা ৰেডি কৰি আহিছোঁ মজা লাগিছে থেংক ইউ ছ' মাছ বহুত বেছি ভাল লাগিল দেই আৰু বাকী এতিয়া ক'ত যাব আমি ঘৰত যাম তো গাইছ বিকাশ দাক পাই গ'লোঁ ফাইনেলি চ' মই সেইদিনাখন চাইছিলোঁ আপোনালোকে আপুনি ঘৰ দিব আহি আছিলে মই ৰৈছিলোঁ হা তাৰপৰা দেখিছোঁ নেক্সট লেভেল গাড়ীখন চাইছিলোঁ নেক্সট লেভেল বুলি মই ৰখাম বুলি ভাবিছিলোঁ তাৰপৰা আৰু মানে হেৰি নকৰিলোঁ আৰু বেছি বাকী ধন্যবাদ থেংক ইউ ছ' মাছ দেই পিনে আছে সমীৰণ দা কি খবৰ একদম বঢ়িয়া লগ পাই একদম বঢ়িয়া লাগিলে ভাল লাগিল আৰু ফাইনেলি মই ভালেই হ'ল মই কহৰা আহিলোঁ যে পালোঁ লগ পাই থাকিবা আপোনাৰ ভিডিঅ' চাই দিম ভাল কিবা এটা কৈ দিয়ক বাকী সকলোৱে চাব ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব মৰম দিব আৰু তুমি আগবাঢ়ি গৈ থাকা থেংক ইউ ছ' মাছ দা বিকাশ দা লগ পাম থেংক ইউ ভাই ফটোখিনি মই হেৰি কৰিম টেক কৰিম বাই বাই অ'কে গাইছ চ' ফাইনেলি বিকাশ দাক লগ পালোঁ চ' ভাল লাগিলে মই ক'ম আৰু এতিয়া প্ৰথমে খাই লওঁ মৰ্ণিঙৰ পৰা মই একো খোৱা নাই ত' খাব গাইছ বিকাশ দাহঁতক লগ চগ কৰি পিনে আহিলোঁ অহাৰ পিছত এতিয়া বৰ্তমান আছোঁ হাতী পথাৰত আছোঁ আৰু দেখি পাইছোঁ এইপিনে হাতী চ' এইপিনে পূৰা হাতী পোৱালিও আছে মই দেখুৱাই আছোঁ আপোনালোকক আৰু এইপিনে দাদাসকল আছে ত' আপোনালোকে আনিছে নি হয় আপোনাৰ নামটো কৈ দিয়ক মোৰ মনোজ দৰ্জী অঁ ইয়াতে নে আপোনালোকৰ ঘৰ ইয়াতে অলপ আগত হাতীকেইটা একো ইয়াতে এইটো ফৰেষ্টৰ হাতী হাতী হয় ফৰেষ্টৰ মানুহ আপোনালোকে হয় চ' এইপিনে দাদাত ফৰেষ্টৰ মানুহ দেখিব পাৰে এইপিনে পূৰা হাতীয়ে পানী খাই আছে আপোনালোকক দেখুৱাই আছোঁ খেদি আহিব নেকি দাদা নাই তল ঐ দূৰত থাকিবি ঐ অঁ দেখিব পাৰে গাইছ ওচৰত যাবলৈ মানা কৰিছে পোৱালি আছে ন তই গেৰাণ্টি নাই ন খেদি দিব পাৰে কিতাপ পোৱালিকেইটাক চাওক কি ধুনীয়াকৈ খেলি আছে মাকৰ লগত তই দেখিব পাৰে ধুনীয়াকৈ মাকৰ লগত খেলি আছে এই পানী মাৰিলে পানী গোটেই পানী পূৰা পানী খেলি আছে ধুনীয়া দেখিব পাৰে এইপিনে পূৰা গা ধুই আছে হাতীয়ে মই দেখুৱাইছোঁ চাওক পূৰা পানী মাৰি আছে মোৰ গাত পানী মাৰি নিদিলে হৈছে ভয় লাগে অকণমান নলগা নহয় ভয় লাগে তো গাইছ আমি ইয়াৰ পৰা ওলাই যাওঁ চ' হাতীকেইটা ওলাই গৈ আছে ধুনীয়া বগৰী খাই আছে বগৰী
এইটো দেখিব পাৰে হয়তো লাগি যাওক আহি আছে মই পলাই দিওঁ হয়তো আহি কৃষ্ণ গাইজ দেখিব পাৰে এইকেইটা পোৱালি কিমান ধুনীয়া এই বেষ্ট মানে পোৱালিকেইটাক চাই লাগিছে চাওক না ইমান ধুনীয়া কিমান চাওক দেখুৱাই দিছোঁ চানা খাইছে ওচৰত চানা খাইছে এইপিনে ধুনীয়া মই নহয় গাইজ সুৰেদি টানিব বিচাৰিছে দেখিব পাৰে তো গাইজ পোৱালি ছোৱালী আছে ন অকণ প্ৰব্লেম হৈ যায় অকণ ভয় লাগে অকণ আঁতৰি থকাই ভাল আঁতৰি আহিছোঁ তো দেখিব পাৰে গোটেইখিনিক চানা খুৱাই আছে বুট নহয় জানো বুট হয় বুট দেখিব পাৰে এটা বুট খুৱাই আছে ধুনীয়াকৈ এটা আহি আছে এইপিনে পূৰা ই ধুনীয়াকৈ ফ্ৰেছ হৈ গৈছে আৰু ধুনীয়াকৈ গা পা ধুই লৈছে ই ধুনীয়াকৈ গা ধুইছে তো বেকত তেনেকৈ চাবলগীয়া হৈ যায় তাৰমানে ভয় লাগে ন সুৰে চুৰে যদি টানি লৈ যায় ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু যোনে যোনে মোৰ চেনেলত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু যোনে যোনে মোৰ ফেচবুক পেজত চাই আছে ফ'ল' এটা মাৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ টাটা এণ্ড বাই 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 দূৰত থকাই ভাল তো গাইজ কংকনা ৰাণামত কোনটো ৰুমত আছিলে মই আপোনালোকক দেখুৱাম আহক 13 দিন কংকনা ৰাণামত ইয়াতেই থাকিছিলে এইখন ৰুমতে আছিলে কংকনা ৰাণামত